Hello friends, welcome to my channel. আজি মই আপোনালোকৰ আগত ফেস মাসাজ কেনেদৰে কৰে তাৰ বিষয়ে কেটামান টিপস দিব বিচাৰিছো। আহক ভিডিওটো আৰম্ভ কৰো। ফেস মাসাজ কৰিবলৈ হলে আপোনালোকে নাৰিকল তেল ল'ব পাৰে নহলে বা এটো ফ্লেক্সিড কেৰিয়াৰ অইল ল'ব পাৰে। এটো মই পাৰ্পল অনলাইন এপৰ পৰা লৈছো 255। এৰ কিনে ভাল আৰু চুলিৰ কাৰণে ভাল হয় আৰু ইয়াত আপোনালোকৰ বেনিফিটি এসিড আছে তাৰপিছত ফাইন লাইনস আৰু ৰিংকলছৰ কাৰণে প্ৰটেক্ট কৰে আৰু আমাৰ চুলি যেতি আমাৰ ড্ৰেন্ড্ৰফ হ'ব সেই ড্ৰেন্ড্ৰফবোৰ নাইকা কৰি পেলাই এই তেলটোৰ তেয়াৰে অকমান মই লৈছো মাসাজ কৰিম তমতে গালখন এনেকে উঠুৱাই দিব এনেকে উপপাতললে এনেকে মাসাজ কৰিব কিয়নো ছোৱালী মানুহৰ বয়স যেতিয়া বাঢ়ি গৈ থাকিব তেতিয়া আমাৰ গালখনো লগালগ উলমি আহে আৰু ডিঙিটো এইবোৰ মাসলছবোৰো আমাৰ এনেকে উলমি আহে হেহে উলমি নপৰিবলৈ এনেকে মাসাজ কৰিব লাগে চকুৰ তলত বহুত ৰেখা পৰে সেই ৰেখা নপৰিবলৈ আমি এই দুটা ফিংগাৰ লম এই দুটা ফিংগাৰে এনেকে মাসাজ কৰিব কমে 5 বাৰ মান একেৰাহে কৰিব এডখৰ আমাৰ কি হয় চকুৰ এডখৰ কুছ খাই যায় বয়স যিমানে বাঢ়িব হিমানে আমাৰ চকুত এডখৰ প্ৰায় কুছ খাব আৰু লৰাবিলাকৰ হয় লৰাবিলাকৰ হলেও যদি প্ৰায় কম মানে ইমান ধৰা নপৰে কিন্তু আমাৰ ছোৱালী মানুহৰ পটককে ধৰা পৰে হেহে আপোনালোকে এতিয়াৰ পৰা ফেস মাসাজ কৰক অন্তত এবাৰ ৰাতি শুৱাৰ আগত আপোনালোকে ফেস মাসাজ কৰিব আপোনালোকে ৰিজাল্ট বহুতেই ভাল পাব কাৰণ আজিকালি খোৱা বোৱা বহুত খেলি মেলি আৰু লগতে বহুত ভেজাল হেহে আমি এতিয়াৰ পৰাই আমাৰ স্কিনটো যদি আমাৰ দেখিবলৈ ধুনিয়া কৰিবলৈ যদি মন আছে তেতিয়া হলে আমি এইবোৰ কেয়াৰ লবই লাগিব আৰু বিশেষকৈ দেখা যায় কপালত আমাৰ বহুতে মানে ৰিংকলছ পৰে সেই ৰিংকলছ নপৰিবলৈ কাৰণে এইটা আঙুলিৰে এনেকে পুৰা প্ৰেছ দিব তেতিয়াহে আমাৰ স্কিনটো টাইট হৈ থাকিব আৰু দেখিবলৈ ধুনিয়া লাগিব আৰু ফেস মাসাজ কৰি দিয়াৰ লগে লগে আমাৰ তেজ চলাচল খুবেই তীব্ৰ হৈ যায় হে কৰিব এতিয়া আমাৰ হাহিলে কি হয় হাহি দিয়াৰ লগে লগে অলপটো পাৰো পৰে কিন্তু কিছুমানৰ ধৰক বেছিকে যদি এনেকে ভাজ তিনিটাকৈ যদি ভাজ হয় তেতিয়া হলে সেই ভাজ নপৰিবলৈ আমি কেনেকুৱা ধৰণৰ টিপস ফলো কৰিব লাগে এয়া মোৰ লগত কৰক তুমি হাতখন এনেকে লব এনেকে লৈ এইটো এখন হাতেৰে এনেকে ঠেলি দিব একেবাৰে সহজ জাস্ট এনেকে লব এনেকে ঠেলি দিব প্ৰেছ অলপ প্ৰেছ দিব লাগে হেবলে একদম লাহে লাহে নহয় অলপ প্ৰেছ দিব ঠিক তেনেকৈ এখন গালটো তেহে আমাৰ গালখন দেখিবলৈ ধুনিয়া হৈ থাকিব ৰেখা নপৰিব ইয়াৰ পৰা কেয়াৰ লটো অত্যন্ত দৰকাৰ
আজিকালি আমাৰ কি হৈছে মোবাইল চাই আমাৰ ইয়াত এনেকুৱা এতিয়া মোৰো অলপ হৈছে মানে বস্তুটো অকণ ফুলে যাক আমি আই পাফিনেছ বুলি কোৱা হয় এইটো এই আই পাফিনেছটো কমিবলৈ আমি এনেকে মালিচ কৰিব লাগে আৰু এই বুঢ়া আঙুলি ল'ব এই বুঢ়া আঙুলি দি চকুৰ পতাটো মালিচ কৰিব লাহে লাহে মাসাজ কৰাৰ লগে লগে আপোনালোকে গম পাব যে কিমান ৰিলেক্স লাগিছে অকল ফেচ মাসাজ কৰিলে নহ'ব তাৰ লগে লগে আমি ভাল খাদ্য খাব লাগিব পানী খাব লাগিব আমাৰ টোপনি ভাল হ'ব লাগিব তেতিয়াহে আমাৰ স্কিনটো গ্লো কৰিব ঠিক আছে আজিলৈ ইমানখিনিয়ে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ